আজি আমি আলোচনা কৰিম ল অফ ডিমান্ড বা চাহিদাৰ বিধিৰ বিষয়ে। চাহিদাৰ বিধি কি? চাহিদাৰ বিধিয়ে কি কৰে যে বস্তুৰ দাম আৰু চাহিদাৰ সম্পৰ্কটো দেখুৱায়। The law of demand states the relationship between the demand and the price of the commodity, and they have inverse relationship. বস্তু এটাৰ যেতিয়া দাম বাঢ়ে তেতিয়া চাহিদা কমি যায় আৰু দাম কমিলে চাহিদা বাঢ়ি যায়। When the price of the product increases, demand falls and vice versa. আমি নিজেই যদি চাওঁ যে যেতিয়া আমি দোকানলৈ যাওঁ বস্তুৰ কেতিয়াবা দেখা যায় যে অফাৰ দিলে আমি অলপ বেছিকৈ কিনিব বিচাৰো বা যেটো বস্তুত ডিসকাউন্ট থাকে আমি সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হওঁ। তাৰ মানে যেতিয়া বস্তুটোৰ অফাৰ দিয়ে মানে কি দামটো কমি গৈছে আৰু ডিসকাউন্ট দিয়ে মানে দামটো কমি গৈছে বা কিবা এটা বস্তু ফ্ৰী দিছে তেতিয়া হলো তাৰ দামটো কমি গৈছে আৰু তেতিয়া কি হয় আমি তাক বেছিকে কিনো মানে কি আমি তাক বেছিকে বিচাৰো আমি তাক বেছিকে ডিমান্ড ক্ৰিয়েট কৰো বস্তুটোৰ প্ৰতি আৰু হেতৰে যদি বস্তুটোৰ দামটো বাঢ়ি গৈছে আগতে আমি কিনিম বুলি সেই বস্তুটোৱে কিনিম বুলি আহিছিলো কিন্তু তেতিয়া দেখিলো যে আহি পেলাই তাৰ দাম বহুত বেছি আমি হয়তো সেই বস্তুটো নিকিনিম পাছত কিনিবলৈ থম বা যিমান বেছি কিনিম বুলি আহিছিলো যদি আমি তিনটা কিনিম বুলি আহিছিলো তেতিয়ালে মাত্ৰ আমি দুটা কিনি গুছি আহিম। এতিয়া এই ল অফ ডিমান্ড ফুলফিল হবৰ কাৰণে কিছুমান কন্ডিশনস ফুলফিল হ'ব লাগিব। সেই কন্ডিশনসবোৰ কি হেবোৰ হৈছে যে মানুহজনৰ উপভোক্তাজনৰ ইনকামৰ কোনো পৰিৱৰ্তন হ'ব নালাগিব তেওঁৰ ইনকাম চেঞ্জ হ'ব নালাগিব বস্তুটোৰ দাম হলনি হ'ব নালাগিব বস্তুটোৰ লগত জড়িত অন্য বস্তুবোৰৰ দাম হলনি হ'ব নালাগিব মানুহজনে যেটো তেওঁৰ ৰুচি তেওঁৰ অগ্ৰাধিকাৰ সেইখিনি চেঞ্জ হ'ব নালাগিব তেওঁৰ অভ্যাস হলনি হ'ব নালাগিব সমাজৰ প্ৰথা নীতি নিয়ম হলনি হ'ব নালাগিব কাৰণ যদি বস্তুটো তেনেকুৱা নীতি নিয়ম বা প্ৰথাৰ লগত জড়িত বস্তু হয় ফেশ্বনৰ লগত জড়িত বস্তু হয় তেতিয়া হলো হেতু পৰিৱৰ্তন হৈ যোৱাৰ লগে লগে চাহিদাৰ বিধি প্ৰযোজ্য নহব। তাৰ উপৰিও বস্তুটো এটা সাধাৰণ দ্ৰব্য হ'ব লাগিব তাৰ মানে অত্যাৱশ্যকীয় বস্তুৰ ক্ষেত্ৰত ল অফ ডিমান্ড প্ৰযোজ্য নহয় কাৰণ আমি মেডিসিন যদি হয় তেতিয়াহলে আমি যিমান দাম হওক সিমান তথাপিও আমি মেডিসিনটো দাম বাঢ়িলেও কিনিবই লাগিব। ইনফেৰিয়ৰ গুড বা নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰতো এই ল অফ ডিমান্ড প্ৰযোজ্য নহয়। তাৰ উপৰিও কিছুমান বস্তু আমি আমাৰ চৌখিনতাৰ কাৰণে কিনো প্ৰেষ্টিজিয়াছ গুড কিছুমান ফেশ্বনৰ কাৰণে কিনো সেই বস্তুবোৰ আমাৰ চাহিদা ল অফ ডিমান্ড প্ৰযোজ্য নহয় সেইবোৰৰ ক্ষেত্ৰতো আমি যিকোনো প্ৰকাৰে দাম বাঢ়িলেও সেই বস্তুবোৰ কিনিমেই। যেতিয়া আমাৰ এটা বস্তুৰ প্ৰতি এডিকশন থাকে সেই বস্তুবোৰৰ প্ৰতিও নিচা জাতীয় দ্ৰব্যৰ কাৰণেও এই ল অফ ডিমান্ডটো প্ৰযোজ্য নহয় বা চাহিদাৰ বিধি প্ৰযোজ্য নহয় কাৰণ কোনোবা এজন মানুহে যদি সিগাৰেট খায় তেওঁ যিমান সিগাৰেটৰ দাম বাঢ়ক সেই সিগাৰেটটো কিন্তু কিনিবলৈ আগবাঢ়ি যাব। ইয়াৰ দ্বাৰা শেষত এটোকে ক'ব পাৰি যে ল অফ ডিমান্ড মানে হৈছে ল অফ ডিমান্ডে কি কৰে বস্তুৰ দাম আৰু চাহিদাৰ সম্পৰ্কটো দেখুৱায় আৰু যেটো আমি একদম নজনাকৈ আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ